প্ৰথম সংখ্যা আমি মৌচাক 84 চনত তেতিয়া 84 চনত 5000 কপি আমি ছাপা কৰিছিলোঁ 84 চনতে 5000 কপি পেছৰ মালিকজনে কৈছিলে যে ইমান চলিব জানে 5000 কম কপি নহয় হয়তো সেই সময়ত এইটো অসম্ভৱ সংখ্যা এটা কিন্তু 5000 3 দিন 4 দিনৰ ভিতৰত গোটেই অসমত শেষ হৈ গৈছিল প্ৰথম সংখ্যা আনকি এটাতো বিজ্ঞাপনৰ ব্যৱস্থা আছে নে মৌচাকে প্ৰকাশ কৰিছে আমি অকল বিজ্ঞাপন জনমভূমি কাকত আমাৰ ইয়াৰে জনমভূমি কাকত তেতিয়া ওলাইছিলে তাতে আমি সেই কৰ্ণাৰবিলাকত এংগল বুলি কয় তাতে অকণমান স্পেচ থাকে তাতে আমি কাৰণ কম খৰচত তেতিয়া 20 টকা 30 টকা এনেকুৱা আছিলে এডভাৰটাইজৰ ৰেট আৰু কম খৰচত এনেকৈ এডভাৰটাইজ দিছিলোঁ মৌচাকখন মানে জনপ্ৰিয় হোৱাৰ অন্য কিছুমান কাৰক আছে বুলিও ভাবোঁ যেনে তাৰ হিতাৰৰ নামবিলাক মৌচাকৰ যিবিলাক হিতান আমাৰ বিকাশ মামাৰ প্ৰশ্নোত্তৰ আছিলে বা এনডি খুৰাৰ সংবিধান আছিলে ডক্টৰ নগেন দত্ত খুৰাৰ সংবিধান আমি এনডি বহুত পিছতে আমি গম পাইছোঁ তেওঁৰ নাম যে নগেন দত্তটো এনডি কৰা আছে কিয় তাৰমানে যেতিয়া মৌচাক প্ৰকাশ হৈছিলে যেতিয়া সেই সময়ত ডক্টৰ নগেন খুব জনপ্ৰিয় এগৰাকী চিকিৎসক আছিল তেখেত নামৰূপত চাকৰি কৰি আছিল কেনেকৈ যোগাযোগ হ'ল তাৰপিছত তেখেত ৰিটায়াৰ হ'ল মানে অৱসৰ হ'ল অৱসৰ পিছত যোৰহাটত তেখেতৰ ঘৰ তাৰ আগতে তেখেতে কেইবাখনো চিকিৎসা সম্পৰ্কীয় কিতাপ খুব জনপ্ৰিয় ভাষাত তেওঁৰ কথাবিলাক কোৱাৰ ধৰণটো অকণমান বেলেগ আপোন মানুহক যেনেকৈ কথা কয় তেনেকৈ কথাবিলাক তেওঁ প্ৰকাশ কৰিব পাৰে ইয়াৰ পাছত কথা বতৰা হ'ল তেওঁ মই ক'লোঁ যে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আপুনি লিখিব লাগে আৰু তেখেতৰ যে এই কথা কোৱাৰ ধৰণ লেখাৰ ধৰণ মই ভাবিলোঁ যে এটা শিতানেই আৰম্ভ কৰক য'ত তেখেতে চিকিৎসা সম্পৰ্কীয় কথাবিলাকৰ উত্তৰ দিব তেওঁ কৈছে আপুনি বেমাৰৰ চিকিৎসাটো আপুনি নকয় বিচৰা নাই যে আপুনি দৰৱ আমুক খাবা সেইটো নহয় কিন্তু আপুনি তেওঁলোকক আপোনাৰ কথাৰে যে অসুখটো কি আৰু অসুখটো কেনেকৈ ভাল কৰিব পাৰি দৰৱ বৰ কথাটো তাত নাহে আৰু খুব দৰৱ হ'লেও দৰকাৰ হ'লেও আপুনি ক'ব যে ওচৰৰ চিকিৎসকৰ লগত তুমি কথা পাতা নহ'লে তুমি মোৰ ইয়ালৈ আহা গতিকে তেনেকৈ আমাৰ সেই সিদ্ধান্ত আৰম্ভ হৈছিল আমিতো তেতিয়া মানে এনে স্বাস্থ্য বিষয়ক কোনো কথা নাথাকিলেও এনডি খুৰাই কেনেকৈ উত্তৰ দিয়ে জানিবৰ কাৰণে কেতিয়াবা প্ৰশ্ন আমি আকৰ্ষণীয় নামটো ওলাই ল'ৰা ছোৱালীয়ে ভাল পায় তেওঁৰ বেমাৰৰ কথা হ'লে কেতিয়াবা বৰ ব্যংগ কৰি হাঁহি উঠা কথাৰে তেওঁ কয় যে এইটো কি বেমাৰ তুমি বোলাই এনেকুৱা ধৰণে যে কথাটো সহজ কৰি দিয়ে এটা মানে খুব জটিল বেমাৰো তেওঁ সহজ কৰি দিয়ে আৰু এই যে মানসিক যিটো চিকিৎসা আচলতে সেই সিদ্ধান্তৰ উদ্দেশ্য যে আপুনি মানসিকভাৱে চিকিৎসাটো দিব কাৰণ আমি আলোচনী এখনৰ জৰিয়তে কেৱল প্ৰশ্নৰ জৰিয়তে আমি চিকিৎসা কৰিব নোৱাৰোঁ কিন্তু এনেকুৱা ধৰণে ক'ব বা লিখিব তেনেকৈ আমাৰ আৰম্ভ হৈছিলে আৰু এনডি খুৰা কথাটো মানে তেখেতৰ যদি ছবিখন আপুনি চাই মুচ আছিলে হাঁহি থাকে যে মামা বৰদেউতা ককা মুখটোতো খুৰাটো ভাল হ'ব গতিকে আমি খুৰাটো ঠিক কৰি আৰু নগেন দত্তৰ এন আৰু ডি লগে লগে এন ডি খুৰা নামটো আমি কৰিছিলোঁ নগেন দত্ত হৈ নাথাকি এন ডি খুৰা হৈ গ'ল আৰু ইমান ধুনীয়া নাম মানে আমি কৈও ভাল লাগে এন ডি খুৰা আৰু এন ডি খুৰা সমগ্ৰ অসমৰ এগৰাকী অতি জনপ্ৰিয় হয় আৰু মানে পিছত আমাৰ এনেকুৱা লাগে এন ডি খুৰাৰ সেই পৃষ্ঠাটোত এন ডি খুৰাৰ বাহিৰে বেলেগ এজন হোৱা লাগি জানে নহ'লে তেনেকুৱাই লাগে নহ'লে তেখেতৰ দুটা বৈশিষ্ট্য যে তেখেতৰ ব্যক্তিত্ব তেখেতৰ শিশুসকলৰ প্ৰতি কথা বতৰাৰ যিটো ধৰণ আৰু এটা বিষয় তেওঁ চিকিৎসাৰ সম্পৰ্কীয় বিষয়ত তেওঁ অন্যবিলাককো ডাঙৰ সকলকো তেওঁ অন্য ধৰণে মানে ঔষধ দিয়াৰ উপৰিও মানসিকভাৱে চিকিৎসা কৰে তাৰমানে আমি মৌচাকৰ পৰা এন ডি খুৰাজন মানে বাস্তৱ জগতো তেনেকুৱাই কথাবোৰ যেনেকে কয় তেনেকে লিখে ৰবীন পক্ষীৰ কাকলি আছিলে হয় ৰবীন পক্ষীৰ কাকলি ৰবীন বেনাৰ্জী এইটো এটা ডাঙৰ মানে কাহিনী তেখেতে গোলাঘাটত থাকে তেখেতে মানে চাহ বাগিচাৰ ডক্টৰ আছিল চাহ বাগিচাত তেওঁ ডক্টৰ আছিলে আৰু বহুত বছৰৰ আৰম্ভৰ পৰা আছে তাৰমানে দ্বিতীয় মহাযুদ্ধৰ পাছত তেতিয়া দ্বিতীয় মহাযুদ্ধৰ সময়ত তেওঁ সৈন্য বাহিনীৰ চিকিৎসক আছিল দ্বিতীয় মহাসমৰ শেষ হৈ যোৱাৰ পাছত
তেখেত পশ্চিমবংগৰ ব্যক্তি আছিলে আৰু তাৰ পাছত চাহ বাগানৰ চাকৰি তেনেকৈ তেওঁক মাতিলে, তেওঁ আহিলে, আহি তেওঁ গোলাঘাটত থকাৰ সুবিধা কৰি দিয়ে চাহ বাগিচাৰ কোম্পানীয়ে। গতিকে তেওঁ গোলাঘাটতে থাকিলে আৰু তেনেকৈ চিকিৎসক হৈ গোটেই জীৱনটো কটাই দিলে। আমি যেতিয়া 84ৰ কথা কৈছোঁ যে মোৰ যে ল'ৰা ছোৱালীক আমি এই পৃথিৱীখনত যিমানবিলাক দৈনন্দিন ঘটনা ঘটি থাকে, যিবিলাক কথা ল'ৰা ছোৱালীৰ কাৰণে খুব উপযুক্ত আমি জনাব লাগে আৰু ডাঙৰৰ আৰু সৰুৰ মাজৰ কথাবিলাক বিষয়বিলাক আমি সৰুৰ কাৰণে উপযুক্ত কৰি তেওঁলোকক দিব লাগে সময়মতে। সেই সময়ত নতুনকৈ বন্যপ্ৰাণী সম্পৰ্কীয় এটা বিষয় আমি ৰবীন বেনাৰ্জীৰ, তেখেত বন্যপ্ৰাণীবিদ আছিলে, প্ৰকৃতিবিদ, আৰু তেখেতে অসমৰ গড় তেওঁ BBC-ত এখন ডকুমেণ্টাৰী কৰিছিলে আৰু সেই ডকুমেণ্টাৰী BBC-ত প্ৰদৰ্শন হৈছিলে। আৰু BBC-ত প্ৰদৰ্শন হোৱাৰ সময়ৰ পাছৰ পৰাই আচলতে এই যে গড় এটা বিৰল প্ৰাণী অসমৰ কাজিৰঙাত আছে সেইটো বিশ্বব্যাপী খবৰটো পাইছিলে।